নমস্কাৰ দেই সকলোকে। আজিও মা আৰু মই মিলত আহিছোঁ। কি পিছে আজি ধান বান্ধবা নহয়, আজি কি কৰিব আহিছোঁ আপোনালোকে এই গেলানকেইটা চাওক আৰু বুজক। গম পাইছে কিজানি ইটা আমি মানে তেল পেৰবা আহিছোঁ, মানে অলপ ঘৰত সেৱা বেহাৰ এইবাৰ খেতি কৰিছিলোঁ নহয় আমি। ঘৰতে সেৱা বেহাৰখিনি 10 কেজি ঘৰত থৈ পেলাই 10 কেজি লৈ আহিছোঁ আৰু কিছুমানক দিছোঁ বাৰু ভগাই। তাৰপিছত এইফালে আমি তেল পেৰবা লাগি দিছোঁ। তেল পেৰোঁতে সি কৈছে আজি তহঁতে একো কৰিব নালাগে, চব ময়ে কৰি দিম। এইফালেদি ওলাই আছে, মানে সৰু সৰু কৰি দিয়াৰ পাছত এইফালেদি তেল ওলায়। তাৰপিছত মই দেখুৱাই আছোঁ ৰ'ব, তেলখিনি ভালকৈ দেখুৱাম। পিছে এইফালত দিগি এবাৰ মনি চাই আছে ওলাইছিনে নাই। সি সন্দেহ কৰিছে আমাক, তহঁতে ৰ'দত দিছানে নাইবা সি আমাক মানে কৈছে আজি মানে ফুটকে ওলাই আনছি সি। তাৰপিছত এইয়া চাওঁ ইফালত তেল ওলাইছি, পুৰা ওলাইছি। তাৰপিছত মই আকৌ জিংকে হাত দিওঁ নহয়, আমাৰ পিছে সেইখিনিয়ে সিঠাখিনি আমি হাঁহক দিম আৰু মাছক দিম খালত। তাৰপিছত সি কৈছিল নহয় আজি একো ক'বা নালাগে, আমি কোনোদিনে বেহাৰ পেৰিও পোৱা নাই বাৰু, সেইকাৰণে সি ভৰেও দিছে আমাক, দেখিছানে বাৰু। তাকেতো সি ৰ'দত দিয়া নাই বুলি কৈছে, আমি ৰ'দত দিছোঁ কি কৰিম, সেমটিছি। আৰু আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো ভাল লাগছে ভাল কমেণ্ট দিবি, বেয়া লাগিলে কমেণ্টে নিদিবি। মাৰ্ক চিনি পাবা বহুত বাকী আছে।